everyone, welcome back to our channel. সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। মই ৰিতিশা, মই শিৱাংগী আৰু মই দেৱাংগী। আৰু আজি আমি কৰিব গৈ আছো এটা ফান সেগমেন্ট উইথ শিৱাংগী। Who knows Shivangi better? Yes, best friend versus sister মানে sibling. তো মই এটা চাওঁ কোনজনে মোক বেছি ভালকে জানে মানে মোৰ কথা। তো মই কেইটামান কুৱেশ্যন প্ৰিপেয়াৰ কৰিছো সিহঁতৰ কাৰণে। So let's say কি হয় মই কুৱেশ্যন সুধিম তেহাতে আনসাৰ কিটা এনেকা শীটত লিখি যাব এনেকা শীট এখন লগ লিখি যাব আনসাৰ খিনি আৰু মই এখন শীট লৈছো য'ত মই স্কোৰ খিনি লিখিম কিমান স্কোৰ হয় তেহাতৰ কিটা কোৱেশ্চনছ আছে 10 questions আছে আমাৰ So 10 points. 10 points. 10 points by winner. Okay, first question. Favorite color. Hol? Dona hol? Okay, dekha dini. তো একদমই ইজি হয় কোৱেশ্চনটো আৰু দ্য আনসাৰ ইজ ব্ল্যাক। মই সঁচা কথা ক'ব গ'লে মোৰ ফেভ কালাৰটো ব্লু হয় সেইটো মোক আপডেট কৰা নাছিলে মোৰ বেষ্ট ফ্ৰেণ্ডে সো নট মাই ফল্ট আপডেট কৰিব লাগে হয় নাই এটা দনাই পাই গ'ল 1 point আৰু ৰিতিশাই পালে 0 ওকে নেক্সট কোৱেশ্চন ফেভৰেট আউটফিট ওকে ঠিক আছে dress, frock. কোয়ার্ডস ইয়া মোৰ দুইটাই ফেভৰেট হয় সো আই থিংক দুইজনীয়ে পইণ্ট পাব 1 point. 1 point পাই গ'ল ওকে মুভিং ফৰৱাৰ্ড টু দ্য নেক্সট কুৱেশ্যন ফেভৰেট ফ্লেভাৰ অফ আইচক্ৰীম মই কোনটো আইচক্ৰীমৰ ফ্লেভাৰ চবচে বেছি ভাল পাওঁ আই থিংক এইটো দুইজনে জানো It's chocolate. ইটস চকলেট একদমেই ভুল তাৰ পিছতে মোৰ মানে একোৱে নাজানো চোন মই বাটাৰস্কচ ভাল পাওঁ আইচক্ৰীমৰ ফ্লেভাৰ আছিলে বাটাৰস্কচ Oh, how can I forget that? মই ষ্টিল চকলেট বুলি ভাবিছিলো কাৰণ এনি টাইম চকলেট চকলেট কৰি থাকে কিন্তু মই আইচক্ৰীমৰ বাটাৰস্কচ ভাল পাওঁ আৰু এই লগতো ওলাই যাওঁতে আইচক্ৰীম খাওঁ কিন্তু এই লগতো মই খাই থাকোঁ ন বেছিকৈ আইচক্ৰীম তো জানো বাটাৰস্কচ খাম মোৰ কথা এজনীও নাজানা হৈ গৈছে হৈছে বহুত 0-0 পাইছে ডাঙৰ ডাঙৰ গোল লাড্ডু পাইছে এনি টাইম চকলেট কৰি থাকো আৰু অ'কে মোৰ ফেভৰেট ফাষ্ট ফুড yeah. অ'কে মোমো স্ল্যাশ ফুচকা দুইটাই মোৰ ফেভৰেট হয় But I will also get 1 point. ইয়া অবভিয়াছলি মোমো মোৰ ফেভৰেট হয় যিকোনো এটা কথা হ'লে হয়তো তাই দুইটা লিখিছে মানে যাতে কোনো পইণ্ট নহৰে অ'কে দুইজনে 1 পইণ্ট পাইছে অ'কে নেক্সট কুৱেশ্যন মোৰ ড্ৰিম ট্ৰেভেল ডেষ্টিনেশ্যনটো কি হয় আরে Yeah. এটা তো তাই এটা ভিডিঅ'টো কৈছিলে এইটো মই ক'ব লাগিছিল দৌনাই গম পাই যাব এটা দিচাই শুদ্ধ নিচিনা লিখা নিচিনা মোৰ লাগিছে অলপকৈ দেখিছোঁ অ'কে হৈ গ'ল মই ক'ব নালাগে নোটছ লেচন Okay. তাই হিল ষ্টেচন বহুত ভাল পায় চ' ইটছ ডেফিনেটলি Switzerland ছুইজাৰলেণ্ড or আৰু তাই Paris. ভিডিঅ' এটাত কৈছিলে ইয়া পেৰিছো মই বহুত ভাল পাওঁ ছুইজাৰলেণ্ড মোৰ দুইটাই ড্ৰিম So ট্ৰেভেল my parents ডেষ্টিনেশ্যন will হয় listen, so that's not Okay. okay. 1 point. Okay. Okay, next question. মোৰ HSLC percentage কিমান আছিল? আরে এটা তো রিভিল হয়ে যাব। আইডেন্টিটি মনত আছে একো Done. Done no? It's 90%. Yeah. ইয়া ইটছ Or কাৰেক্ট more. 90 Something আছে। point. Okay, 90%. 90%. Okay, 1 point. Then মই beach person হয় নে mountain person? I already know this. অলৰেডি তাই সুধিলে যে তাইৰ ফেভৰেট ড্ৰিম ট্ৰেভেল ডেষ্টিনেশ্যন কি হয় তাৰপিছত আমি ছুইজাৰলেণ্ড লিখিলোঁ তাই লিখিলে এতিয়া আকৌ তাই এই কুৱেশ্যনটো সোধাৰ কি মতলব থাকিলে ক অবভিয়াছলি মাউণ্টেইন Obviously mountain. Yes, মই mountain person হয়। ময়ো লিখি দিছোঁ আৰু মই beach ইমান এটা ভাল নাপাওঁ তেনেকৈ। Okay, দুইজনে 1 point পাইছে বহুতে জিকি আছে বহুত জানোচোন দুইজনীয়ে মোৰ কথা It's an easy question. Okay, then এইটো কয় most hated subject in school মই সবতছে কোনটো সাবজেক্ট বেয়া পাইছিলো স্কুলত I am not very I think you know this known with this.
চব সাবজেক্টে বেয়া পাইছিলি মই পঢ়ি অফক'ৰ্চ বেয়া পাওঁ বিৰাটে বেয়া পাওঁ বহি কিন্তু মই চবচে বেয়া পোৱা ছাবজেক্ট যিটো মই একদম পঢ়িব নিবিচাৰোঁ বহুত বেয়া পাওঁ মাৰ্কছ ইমান ভাল স্ক'ৰ নকৰোঁ আগতে স্কুলত Done now? That's Hindi or history. I have written social মই science. ছ'চিয়েল বহুত Yeah. বেয়া পাওঁ I হিন্দীটো love history. হিন্দী মোৰ And Hindi also. হিন্দী মোৰ লাইক ক্লাছ 7লৈকে আছিলে 7লৈকে আছিলে, তো মানে তাৰপিছত মই যদি ক'ব বিচাৰোঁ লাইক But- ছ'চিয়েল ক'ব লাগিব অল টাইম মানে হেট কৰা ছাবজেক্ট তাই কয় history বেয়া পাওঁ বুলি। History. I love history বাট also. আই থিংক এইটো ৰিটিচাই পইণ্ট পাব তই নাপাওঁ I'll get this. কাৰণ মই ছ'চিয়েল মানে একদম সৰু পৰাই বেয়া পাওঁ ছ'চিয়েল বেয়াই পাওঁ হিন্দীটো ক্লাছ 7লৈকে আছিলে বেয়া পাওঁ কাৰণে অফক'ৰ্চ এৰি দিছিলোঁ কিন্তু মানে অল টাইম হেট কৰা ছাবজেক্টটো অভিয়াছলি মানে ছ'চিয়েল এইটো চাইন্স লাষ্ট কোৱেশ্চন নে নাই নাই আৰু দুটা আছে আৰু দুটা? ইয়া I have only one straight home. অ'কে No, লিখি দে উল্টা চাই লিখি দিবি বেচাৰি লিখিলে Okay, next question. Most favorite subject in school? I'm done. অপশ্যন নহ'ব দেই এবাৰ অপশ্যন নচলিব সেইকেইটাত পইণ্টছ বাচিলে কাৰণ কি মই দুইটাই ফেভৰেট ওকে ওকে মই লিখি দিলোঁ এবাৰ ইংলিছ আৰু Science. চায়েন্স Because তাই সদায় কৈ থাকে science ভাল লাগে সেইকাৰণে তাই science ও লৈছে after metric. অ'কে ডোনাই পালে 1 point ৰিতিশা 0 অ'কে নেক্সট কুৱেশ্যন মোৰ ফবিয়া মোৰ কি বস্তুৰে চবতছে বেছি ভয় লাগে Actually দুটা আছে. most দেই একদম most যিটো চবতছে বেছি যোনটো বস্তুৰে ভয় কৰ চবতছে বেছি মই দুটা লিখিছোঁ বাৰু দেখাওঁ মই লিখিছোঁ water and height. water and মই height লিখিছোঁ একদমেই কাৰেক্ট ডগ dog আৰু height কাৰেক্ট হাইটটো হয় তাই মোক চবতছে বেছি নাই, হাইটলৈকে ভয় কৰে বিগ ফবিটো মোৰ water হয় Water Water and and height height. লিখিছোঁ. চবতছে বেছি মোৰ And water এইফালে হয় এইটো লিখা আছে. তো মই কিমান দিওঁ এতিয়া পইণ্ট হাফ হাফ দিলোঁ নেকি দুজনী নাই, নাই। Full, because টিচাৰ বাই যিটো লিখিছে সেইটোও হয় মই যিটো লিখিছোঁ সেইটো অ'কে হয়. এতিয়া মই কাউণ্ট কৰিম ডোনাই পাইছে 2 zeros মানে ডোনাই পাইছে 8 পইণ্ট Okay. আৰু ৰিতিশাই পাইছে 3টা 0 Oh, I am the winner. তই নাজানিব I পাৰ মোৰ কথা lost by 1 point. One point. তই কোনটো নোৱাৰিছিলি First, তাই মোক কালাৰ লৈ পেলাই Colour আপডেট কৰা নাই এয়া কালাৰটো পাওঁতে ব্লেক আছিলে ফেভৰেট বাট এতিয়া মোৰ ব্লু হৈ গ'ল ব্লু বেছি ভাল পাওঁ blue and black. ব্লু লৈ আছোঁ ব্লু ভাল লাগে এতিয়া বিৰাট ভাল Maybe লাগে as a black. চ' আমিতো বহুত এনজয় কৰিলোঁ এই ভিডিঅ'টো বনাওঁতে আপোনালোকো এনজয় কৰিছে বুলি আশা কৰিছোঁ আৰু যদি ভাল লাগিছে আপোনালোকে এনজয় কৰিছে তেতিয়াহ'লে লাইক কৰি পেলাই নাপাহৰিব আৰু আমাক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব চাই কেনেকুৱা পালে আৰু আপোনালোক যদি আমাৰ চেনেলত নতুন হয় দেন প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ আহিম আন এটাৰ ভিডিঅ'ৰ সৈতে টিল দেন ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি বাই